কালি হৈ যোৱা ঘটনাটো লৈ মই আপোনালোকে চবে চিন্তা কৰি আছোঁ যে তেখেতে পেচেণ্টজন এতিয়া কেনেকুৱা আছে বাইদেউগৰাকী। ইয়াতে জনালোঁ যে তেখেতৰ ফেমিলিৰ পৰা মানুহ আহি ঘৰলৈ লৈ গ'ল। বাইদেউ সুস্থ আছে আৰু কণমানি শিশুটোও ঘৰত গৈ পাইছে, সুস্থ আছে সেই কণমানি শিশুটো। নমস্কাৰ। কালি হৈ যোৱা ঘটনাটো লৈ মই মোক বহুতে কমেণ্টত সুধি আছিলে যে দাদা কি হৈছে, তেখেতৰ কোন হয়, ক'ত থাকে, এইবিলাকে কথা সুধি আছে মই কাকো একো ক'ব পৰা নাছিলোঁ। আৰু এইখিনি কথা মই সেই দুয়োগৰাকী বাইদেউক লগ কৰি আহিলোঁ। এতিয়া এজনে কেমেৰাৰ ওচৰত আহিবলৈ লাজ কৰিছে আৰু এজনে কেমেৰাৰ ওচৰত আহিম বুলি কৈছে। বাৰু তেখেতৰ পৰাই জানিব পাৰিম কি হৈছিল কি নাই। মোক ফোন কৰিছিল হস্পিটেল গৈ, দাদা আপুনি আহিব পাৰিবনে। মই গৈ চাইছোঁ যে তাত যেইজন মানুহ পেচেণ্ট ভৰ্তি হৈছিল সেইজন পেচেণ্টৰ গাৰ্জেন কোনো নাছিল। আৰু পেচেণ্টজনৰ লগত ভৰ্তি কৰি দিয়াৰ লগতে আমি দেখা পাইছোঁ এটা সৰু কিশোৰী আছিল, 1.5 বছৰ হৈছিল। তো আমাৰ মাথাত এটাই আহিছে যে 1.5 বছৰ কিশোৰীজনী ৰাখিব কোনে, গাৰ্জেন নোহোৱাকৈ। সেইখিনি সময়তে আমাক আৰক্ষীয়ে বহুতখিনি হেল্প কৰিছে। ধন্যবাদ মৰিগাঁও আৰক্ষী, ধন্যবাদ মেডিকেল টিম, বহুত ছাপোৰ্ট কৰিছে। আৰু ধন্যবাদ এম্বুলেঞ্চৰ 2 ভাইটিয়ে বহুতখিনি হেল্প কৰিছে আমাক মেডিকেলত। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই বাইদেউ 2গৰাকী যে নিজৰ বহুমূল্য সময়খিনি মাজতে সেই বাইদেউক যে হেল্প কৰিব আহিছে, সেইটো ধন্যবাদ। আৰু ধন্যবাদ আপোনালোকে বহুত ছাপোৰ্ট কৰিছে, ইমান মৰম দিছে। আৰু আপোনালোকৰ আশীৰ্বাদ সদায় মোৰ ওপৰত ৰাখিব যে মই এনেকুৱা কাম সদায় কৰি যাব পাৰোঁ। নমস্কাৰ। কালি ঘটনা হৈ যোৱাটো এই আমাৰ সেই এজন ব্যক্তি, মহান ব্যক্তি, যেজন মানুহে সেই মাইনাজনীক লৈ গৈছিল হস্পিটেললৈ। তেখেতৰ লগত আৰু একজনে আছিল বাইদেউ। সেইজন বাইদেউ কেমেৰাত আহোঁতে অলপ লাজ কৰি আছে। সেইকাৰণে আমি এইগৰাকীক দেখাইছোঁ। আৰু এইগৰাকী বাইদেউ চবেই চিনি পাই চাগে, মৰিগাঁৱতে মাছ বজাৰতে দোকান এটা আছে। সেই দোকানখন এৰি আজি মানৱতাৰ কাৰণে তেখেতে হস্পিটেলত গৈছে সেই মানুহজনীক বচাবলৈ। আহকচোন সুধোঁ কি হৈছিল। নমস্কাৰ। মোৰ কালি মোৰ দোকান আছে মায়া বজাৰ ভিতৰতে, এখন হোটেল এখন আছে। মই চাহ বেচি থাকোঁতে তেওঁক পৰি থকা দেখা পালোঁ। পৰি থকা দেখা পাই মই আগুৱাই গ'লোঁ। আগুৱাই যাওঁতে দেখিছোঁ যে মানুহগৰাকী অৱস্থা একে জটিলে। তাৰপিছত মই চালোঁ যে মানুহগৰাকী এতিয়া কি কৰিম, মই অকলে এতিয়া ধৰক একো কৰিব নোৱাৰা দেখি তেনেকুৱাতে এগৰাকী মানুহে মহিলা আহিলে, ছোৱালী নে বোৱাৰী নাজানো আৰু ধৰক, মই চাইছোঁ। তেওঁ অকণ আগুৱাই আহিলে, মোক সুধিলে যে বাইদেউ আপোনাক কি হৈছেনো ছোৱালীজনী। মই বোলো নাজানো মই কি হৈছে। তাৰপিছত মই চাই আছোঁ, মোৰে চকু পানী ওলাই গৈছে ছোৱালীজনী দেখি। তাই বাচ্ছা আছে 1.5 বছৰীয়া। তাৰপিছতে চাই থাকোঁতে তেওঁ আগুৱাই আহিলে, পানী বটল এটা কিনি আনিলে, তেওঁক মুখত পানী ঢালি দিছে, পানী খুৱাই দিছে, ORS দিছে। তেওঁ এতিয়া মুখত নাযায়, মুখেদি ওলাই আহিছে ফেন হৈ পেলাই। তাৰপিছতে আমি দুইজনে যেতিয়া অৱস্থা একে বেয়া হ'ল, যেতিয়া আমি তুমতুম মাতি তেওঁক হস্পিটেললৈ লৈ গৈছোঁ। ইমানেই। আৰু আপোনাক সেইখিনি সময়ত কোনোবা হেল্প কৰিব বিচাৰিছিল? বৰ্তমান হেল্প কৰা এজনে মতা মানুহ আহিছে আগুৱাই। তেওঁ ধৰক নুচুৱে, মাইকী মানুহ বুলি নুচুৱে। তেওঁ বোলো নাই, তুমি চোৱা একো নহয়, আমি দাঙিব নোৱাৰিম যেতিয়া অকলে। তেওঁক ধৰাই পেলাই দাঙি লৈ আহিছোঁ টুমটুমত। মানুহ কিমান আছিল তাত? তাতো বহুত মানুহ আছে মায়া বজাৰ ভিতৰত, মহিলা পুৰুষ বহুত আছে। আগুৱাই কোনো অহা নাই? কোনো আগুৱাই অহা নাই। আৰু আপোনালোকে হস্পিটেল ভৰ্তি কৰাইছে? আমি হস্পিটেললৈকে এডমিট দিছোঁ তেওঁক লৈ গৈ পেলাই। আপোনাক জনাব পাৰে এইটো ভিডিঅ'ত মই সেইটো সুধি থৈছোঁ যে আপোনালোকে যিজন মানুহ হস্পিটেল ভৰ্তি কৰিছে সিহঁতৰ ফেমিলি মানুহ আহি ৰাতি লৈ গৈছে। ঠিক আছে, শুনা পাইছোঁ। ধন্যবাদ। ঠিক আছে, ধন্যবাদ।